everyone, bolok আজি dhaba style shahi butter paneer masala banam. Let's go. আমি এখিনি ৰেডি কৰি লৈছো নেক্সট পেনখন বহাই দি তেল অকমান দি পিয়াজ বিলাহী আদা নহৰু শুকান জলকীয়া লগতে কাজু কেটা অকমান ভাজি লৈছো আপোনালোকে তেজপাত গোটা গৰম মছলা আৰু গোটা জিৰাও দিব পাৰে অপচনেল হয় নিদিলেও কথা নাই বাৰু আৰু এইখিনি অকমান ফ্ৰাই কৰাৰ পিছত মই ধুনিয়াকৈ এটা পেষ্ট বনাই লৈছো নেক্সট এইখন পেনতে 2 চামুচ বাটাৰ দি পনীৰখিনি 2-3 মিনিট মানৰ কাৰণে ফ্ৰাই কৰিছো পনীৰখিনি ফ্ৰাই কৰাৰ পিছত সেইখন পেনতে আকৌ 2 চামুচ বাটাৰ দি পিয়াজখিনি অকমান ভাজি মছলাখিনি ভাজি লৈছো আৰু মছলাখিনি ভাজি লোৱাৰ পিছত যিখিনি পেষ্ট বনাইছিলো এইখিনি ইয়াতে এড কৰি 3-4 মিনিট মান ধুনিয়াকৈ লৰাই ইয়াতে গৰম পানী এড কৰি দিছো আৰু অকমান উতল আহাৰ পিছত এয়া পনীৰখিনি ইয়াতে দি দিছো আৰু দেখিছেনে কালাৰ কিমান ধুনিয়া হৈছে নাজানো বাৰু খাবলৈ কিমানখিনি টেষ্টি হয় তাৰ পিছত ইয়া মেইন বস্তুটো শাহী পনীৰ বাটাৰ মছলা এড কৰি দিছো আৰু এইখিনি অকমান উতলাৰ পিছত মই ইয়াতে দি দিছো মিঠি পাত লগতে কেঁচা ধনিয়া পাত আৰু কেঁচা ধনিয়া পাত দিলে ইমান ধুনিয়া এটা সেন্ট ওলাই খুব বেছি ভাল লাগে জানেনে আৰু এয়া মোৰ ৰেডি হৈ গল শাহী পনীৰ বাটাৰ মছলা ৰব খাই জনাই আছো কেনেকুৱা লাগে আৰু এয়া ইমান বেছি টেষ্টি হৈছে আপোনালোকৰ ট্ৰাই কৰিবচোন আজিৰ ভিডিওটো ইমান আছিল নেক্সট